Hello friends, welcome back to my YouTube channel. Friends, আমার সবৰে ল্যাপটপ আছে হয় না সো হে ল্যাপটপত টাচপ্যাড যোনখন থাকে হি কেতিয়াবা সডেনলি কাম কৰা বন্ধ কৰি দিয়ে তো আপুনি কি কৰে এতিয়া সো হয়তো বেলেগ এক্সটাৰ্নেল মাউস লগাই পেলাই কাম চলাই হয় না সো বেসিক্যালি ইমান সোনকালে হি টাচপ্যাডখন বেয়া নহয় ঠিক আছে যদি আপোনালোকে এনেকুৱা হোৱাৰ পিছত ডাইৰেক্টলি আপুনি ডাইৰেক্ট শ্বপত গৈ পেলাই এখন ৰিপেয়াৰ কৰি আনে তো হেয়াতে কি কৰে জাষ্ট তাৰ ভিতৰত ফাংচন এটা কি কৰে অন কৰি দিয়ে বা যদি বেয়া হৈ যদি বেলেগ কথা যদি বেয়া হোৱা নাই সেই ফাংচন তাতে অন কৰি দিয়ে যিটো ফাংচন আপোনাৰ দ্বাৰা বাই মিষ্টেকেলি তাতে অফ হৈ গৈছে সো আৰু বা কেতিয়াবা ড্ৰাইভাৰ মানে কি হয় ইনষ্টল হোৱাতে আমাৰ যিবিলাক উইণ্ডোজ 10 থাকে ইনষ্টল হোৱাতে উইণ্ডোজ 10ৰ যেতিয়া আপডেট হওঁতে সেই ফাংচনটো টাচপ্যাডৰ ফাংচনটো বন্ধ হৈ যায় সো তাইটো আজি মই এইটো ভিডিঅ'ত কম যে এনেকুৱা তিনিটা ট্ৰিক কম বা দুটা ট্ৰিক কম যিটো ট্ৰিক কৰিলে আপোনাৰ টাচপ্যাড কেতিয়াও বেয়া নহয় আৰু বেয়া হ'লেও আপুনি ঘৰতে ঠিক কৰি ল'ব পাৰিব তো বলক আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ সো ফ্ৰেণ্ডছ ফাৰ্ষ্ট ট্ৰিকটো কৰিবলৈ আপোনাক এটা এক্সটাৰ্নেল মাউচ কানেক্ট কৰি ল'ব লাগিব লেপটপত তাৰপিছত ছেটিংছত যাব ছেটিংছৰ যোৱাৰ পিছত ডিভাইচত ক্লিক কৰিব ডিভাইচত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খুলিব তাত টাচপ্যাড অপশ্যনটোত ক্লিক কৰিব টাচপ্যাড অপশ্যনটো ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ খুলিব য'ত টাচপ্যাড অপশ্যনটো অফ হৈ দেখা পাব এইটোৰ কাৰণে হয় যেতিয়া আমি উইণ্ডোজ আপডেট আহে তেতিয়া আপডেট আহোঁতে এই অপশ্যনটো নিজে নিজে অফ হৈ যায় কেতিয়াবা সো আপুনি এনেকৈ ছেটিংছত গৈ পেলাই অন কৰি ল'ব তাৰপিছত এখন ক্লোজ কৰি দিব আপোনাৰ টাচপ্যাডখন কাম কৰিব ল'ব চাবচোন এইটো ট্ৰিক কৰি সো ফ্ৰেণ্ডছ নেক্সট ট্ৰিকটো হ'ল সো সেইটো কৰিবলৈ আপুনি আপোনাৰ সাৰ্চ বাৰত ডিভাইচ মেনেজাৰ বুলি সাৰ্চ কৰিব লাগিব সো ডিভাইচ মেনেজাৰ সাৰ্চ কৰাৰ পিছত তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এখন ইণ্টাৰফেচ খুলি দেখা পাব আপোনালোকে তাৰ পিছত আইচ এণ্ড আদাৰ পইণ্টিং ডিভাইচত ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলত এটা অপশ্যন আহিব HID কমপ্লিয়েণ্ট মাউচ তাতে ৰাইট ক্লিক কৰিব আৰু আপডেট ড্ৰাইভাৰত ক্লিক কৰি দিব তাৰপিছত এনেকৈ এখন ইণ্টাৰফেচ খোল খাব য'ত লিখা থাকিব চাৰ্চ অট'মেটিকলি ফৰ আপডেটেড ড্ৰাইভাৰ তাতে ক্লিক কৰিব অলপ টাইম ৱেইট কৰিব যদি আপোনাৰ ড্ৰাইভাৰটো আপডেট নাই তেনেহ'লে নতুন এটা ড্ৰাইভাৰ আপডেট হ'ব মোৰ এইটো আপডেট হৈ আছে তাৰ কাৰণে এনেকৈ কৈছে সো ফ্ৰেণ্ডছ নেক্সট ট্ৰিকটো কৰিবলৈ আপুনি আপোনাৰ লেপটপৰ ফাংচন কি F7 প্ৰেছ কৰিব লাগিব কিছুমান লেপটপত F7 থাকে আৰু কিছুমানত F9 থাকে সো সেই ফাংচন কিটো প্ৰেছ কৰিলে আপোনাৰ টাচপ্যাডখন অন অফ হয় আমি কেতিয়াবা ভুলতে সেই বাটনটো প্ৰেছ কৰি থোৱা যায় যাৰ ফলত আমি ভাবোঁ যে আমাৰ লেপটপটো বেয়া হৈছে এনেকুৱা ট্ৰিক্স এণ্ড ট্ৰিপছৰ কাৰণে এইটো চেনেল ছাবস্ক্ৰাইব কৰি লওক যদি মোৰ চেনেলটো নতুনকৈ চাই আছে সো লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই জয় আই অসম